নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল বৰ্ণিললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ চিলি চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। তাৰ বাবে লাগিব স্কোৱাৰ সাইজত কটা কেপচিকাম, পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট এচামুচ আৰু বোনলেছ চিকেন। এতিয়া চিকেনখিনিৰ কৰ্ণফ্ল'ৰ 2 চামুচ, সয়া চচ এচামুচ, চিকেন মছলা এচামুচ, জালুকৰ গুড়ি এচামুচ, ভিনেগাৰ এচামুচ, নিমখ এচামুচ আৰু দিছোঁ টমেটো কেচপ, মিঠাতেল। আটাইখিনি একেলগতে মেৰিনেট কৰি 20 মিনিট সময় ৰাখি থ'ব লাগে। তাৰোপৰি এটা বাটিত টমেটো চচ, সয়া চচ, ভিনেগাৰ আৰু কৰ্ণফ্ল'ৰ এচামুচ পানীৰ লগত মিহলাই লৈছোঁ। এতিয়া কেৰাহী এখন গেছত পাতি দিম। এতিয়া তাত পৰিমাণ অনুযায়ী তেল দিম। চাব যাতে গেছটো মিডিয়াম ফ্লেমত থাকে। এতিয়া মেৰিনেট কৰা চিকেনখিনি কেৰাহীত অলপ অলপকৈ দি ইলুটি সিলুটিকৈ ভাজি নমাই থ'ম। এতিয়া সেইখিনি তেলতে আদা নহৰু পেষ্টটো অলপ সময় ভাজি পিঁয়াজ, বিলাহী, কেপচিকাম আৰু জলকীয়াখিনি অলপ সময় ভাজি ল'ব লাগিব। এতিয়া নিমখ দিছোঁ। নিমখৰ পৰিমাণটো কমকৈ দিছোঁ কাৰণ সয়া চচ, টমেটো চচত নিমখ থাকে। আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব। আগতে মিহলি কৰি ৰখা পেষ্টটোত অকণমান পানী মিহলি কৰি এতিয়া কেৰাহীত ঢালি দিব লাগিব। এতিয়া ঢাকনিখন দি 5 মিনিটমান সিজিবলৈ দিব লাগিব। এতিয়া 5 মিনিটৰ পাছত ঢাকনিখন খুলি ভাজি থোৱা চিকেনখিনি দি দিছোঁ। এতিয়া চিকেনখিনি দিয়াৰ পাছতে চেনি আধা চামুচ দি লৰাই ঢাকি দিছোঁ। যদি আপোনালোকে গ্ৰেভি বিচাৰে অলপমান পানী দিব, নহ'লে এনেকৈও খাব পাৰিব। এতিয়া মোৰ চিলি চিকেন বনোৱা সম্পূৰ্ণ হ'ল। আশা কৰিছোঁ আপোনালোকেও বনাই চাব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব।